গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ সাজত মই বনাব লৈছোঁ পালেং শাক বনাম এতিয়া মই। আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব মই কেনেকৈ পালেং শাক বনাওঁ। তাকে ধুইও ল'লোঁ। এতিয়া মই কাটিব লৈছোঁ, সৰু সৰুকৈ কাটিম। বেছি সৰু হোৱা নাই, ডাঙৰ ডাঙৰে হৈছে আৰু। এতিয়া কাটি লওঁ মই ধুনীয়াকৈ, কিন্তু বাছোঁতে বহুত সময় লাগিলে, প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান বাছোঁতেই লাগিলে। আৰু কিনি অনা বস্তু বাচিব লাগিব ধুনীয়াকৈ। আৰু এয়া মই ধুনীয়াকৈ পিচ পিচকৈ কাটি লৈছোঁ। বুঢ়াও আছে পাত, ইমান কোমলীয়া নহয় পাতকেইটা। আৰু মই ইফালে এয়া কাটি লৈছোঁ, আলু অলপ সৰহকৈ লৈছোঁ। আলু, পিঁয়াজ আৰু ৰচুন কেইফুটামান দিম, আৰু জলকীয়া 3টা লৈছোঁ। আলু অলপ সৰহকৈ লৈছোঁ, মানুহ বেছি কাৰণে নহ'ব, এইখিনি শুকাই যাব। পাতখিনি দেখিবলৈ বেছিকৈ, কিন্তু কম হৈ যায়। আৰু ইফালে মই কেৰাহী পাতি দিলোঁ আৰু ইফালে তেল দিব লৈছোঁ। মই তেল অকণমান দিছোঁ, যিহেতু শুকাই যাব, পাতখিনি দেখিবলৈ বেছি আছে। পিঁয়াজ দি দিলোঁ মই এতিয়া, আৰু ইপিনে চিটি মাৰিলে ভাত হৈ গ'ল। এতিয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ মই। এতিয়া মই দি দিছোঁ আলুখিনি ফাৰ্ষ্টতে অকণমান সিজাম, গতিকে আলুখিনি দি দিলোঁ। আৰু পালেংখিনি পাছত দিম, যিহেতু পালেংখিনি দিয়াৰ লগে লগে অকণমান হৈ যাব আৰু আলুখিনি নিসিজিবই, সেইকাৰণে আলুখিনি অকণমান সিজাই লৈছোঁ। আৰু দিছোঁ ইয়াত নিমখ অকণমান দিছোঁ। আৰু আপোনালোকক এটা বস্তু এটা দেখাম মই। ইয়াত দেখিছে, বাতি এটা খুলিছোঁ, আৰু কালি গ্ৰীণ মটৰ আনিছিলোঁ, পেকেটত পোৱা যায় আৰু আনিছিলোঁ কিনি। আৰু এনেকুৱা ঢকেবাজ দিলে আমাক, কালাৰ দি পেলাই গ্ৰীণ মটৰ বনাই পেলাই পেকেটত বেচিছিলে। আৰু আমি আনিছিলোঁ 1 পেকেট, আৰু ৰাতি অকণমান খালোঁ, যিহেতুকে ভিজাই থৈছিলোঁ। বাকী এয়া দেখা পালোঁ আমি কালাৰ ওলাইছে বুলি। আগতেতো গম নাপাওঁ, খাই দিলোঁ আগৰকেইটা। পাছত এইকেইটা দেখিলোঁ আমি ইমান কালাৰ ওলাইছে, আমি এইকেইটা নাখাওঁ আৰু পেলাই দিম। আপোনালোকেও পেকেটীয়া খাই নেকি এনেকুৱা বাৰু? মই প্ৰুফ পালোঁ এনেকুৱা, আৰু কেতিয়াও নানো। আৰু এইকেইটা দেখিছে, মই পেলাই দিলোঁ। আৰু আলুখিনি সিজিছে আৰু আধা সিজা হ'ল। এতিয়া মই দি দিছোঁ পালেংখিনি দি দিছোঁ। আৰু পালেংখিনি দেখিবলৈ বেছি, কিন্তু শুকাই যাব, অকণমান হৈ যাব। এইফালে কাঁহী এখন দি মই ঢাকি দিছোঁ সিজিবৰ কাৰণে। শুকাই পেলাই অকণমানেই হৈ গ'ল। আৰু অকণমান হালধি গুড়া দি দিছোঁ মই কালাৰৰ কাৰণে। একো বিশেষকৈ দিয়া নাই, খালি হালধি আৰু নিমখে দিছোঁ মই, বাকী একো দিয়া নাই। আৰু কি এইটো? হা, মেগী? সেইখন থালি মোৰ ৰেডি হৈ গ'ল। ৰাতিপুৱা এয়া ভেন্দি ভাজিলোঁ, ইফালে পালেং আৰু আলু ভাজি, ইফালে জলকীয়া এটা, নিমখ, আৰু এয়া ভেন্দি ভজা তেল। সেনেকৈ ৰাতিপুৱা থালিটো আৰু খাওঁ। আৰু মোৰ নিচিনা আৰু কোনে কোনে এনেকৈ ভেন্দি ভজা তেল খায়। ভেন্দি ভজাই নহয়, যিকোনো তেল থাকিলে এনেকৈ ভাতৰ ওপৰত দি লওঁ, আৰু ভাল লাগে খাবলৈ। আপুনি দৈ আনিলে? সেই পেকেট দৈ খাব মানুহজনে ভাতৰ লগত। এয়া মানুহজনৰ ভাত ৰেডি কৰিলোঁ।